অসমৰ বিভিন্ন আগশাৰীৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ভিতৰত কটন কলেজৰ নাম অন্যতম। কটন কলেজ গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পুৰণি কলেজ। কিন্তু এই কটন কলেজৰ অস্তিত্বৰ আঁৰতো এটা সুন্দৰ ইতিহাস নিহিত হৈ আছে। আৰু এই ভিডিঅ'টোত আজি আমি কটন কলেজৰ স্থাপনৰ ইতিহাসৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। তে ফ্ৰেণ্ডছ, আহক আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 19 শতিকাৰ শেষৰ ফালে সেই সময়ৰ অসমৰ বিভিন্ন বুদ্ধিজীৱীসকলে অসমত এখন কলেজ স্থাপন হ'ব লাগে বুলি দাবী জনাইছিল। সেই বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল মাণিক চন্দ্ৰ বৰুৱা। তেখেতে মাৰ্চ 1899 চনত ব্ৰিটিছ গভৰ্ণমেণ্টক এখন কলেজ স্থাপনৰ বাবে এখন মেমৰেণ্ডাম ছাবমিট কৰিছিল। তেখেতে সেই মেমৰেণ্ডামত লিখিছিল যে আছাম ইজ দ্য অনলি প্ৰভিন্স which does not have any college. Indeed, there is not a single institution worth the name. A college at Guwahati with an European principal will be better appreciated by the students. মাণিক চন্দ্ৰ বৰুৱাৰ সেই মেমৰেণ্ডামৰ উত্তৰ হিচাপে তেতিয়াৰ চিফ কমিশ্যনাৰ অৱ আছাম ছাৰ হেনৰী ষ্টেডমেন কটন ডাঙৰীয়াই 3 নৱেম্বৰ 1899 চনত ঘোষণা কৰিলে যে গুৱাহাটীত এখন কলেজ স্থাপন কৰা হ'ব। তাৰ পিছত 20 জুন 1900 চনত কলেজ নিৰ্মাণৰ বাবে পাৰ্মিশ্যন আহিল আৰু কলেজ নিৰ্মাণৰ কাম পূৰ্ণ গতিত আৰম্ভ হ'ল। PWDয়ে কলেজৰ প্ৰথমটো বিল্ডিঙৰ নিৰ্মাণ আৰম্ভ কৰিলে। কলেজ নিৰ্মাণৰ কাম সেই সময়ৰ PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ শুভৰেন্দু মোহন গোস্বামী ছাৰে ছুপাৰভাইজ কৰিছিল। প্ৰথমতে কলেজখনৰ নাম ৰখা হ'ল গুৱাহাটী গভৰ্ণমেণ্ট কলেজ। কিন্তু গুৱাহাটীৰ বাসিন্দাসকলে ছাৰ হেনৰী কটনে অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে যি ডাঙৰ পদক্ষেপ ল'লে তাক সন্মান জনাবলৈ 1901 চনৰ 26 মাৰ্চ তাৰিখে এখন সভাৰ আয়োজন কৰিলে আৰু তাত কলেজৰ নাম সলনি কৰি কটন কলেজ হ'ব বুলি সিদ্ধান্ত লোৱা হ'ল। তাৰ পিছত 27 মে 1901 চনত ছাৰ হেনৰী কটনে কটন কলেজৰ ইনগ্ৰেশ্যন কৰিলে। কিন্তু অফিচিয়েলি 1902 চনতহে গুৱাহাটী গভৰ্ণমেণ্ট কলেজখন কটন কলেজ হৈছিল। সেই সময়ত কটন কলেজখন কেলকাতা ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিল। তাৰপিছত যেতিয়া 1948 চনত গুৱাহাটী ইউনিভাৰ্চিটি স্থাপন কৰা হ'ল তেতিয়া কটন কলেজখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহিল। কলেজত প্ৰথমতে 5জন প্ৰফেচাৰ আৰু 39 গৰাকী ষ্টুডেণ্ট আছিল। কলেজৰ প্ৰথম প্ৰিন্সিপাল আছিল ফ্ৰেডৰিক উইলিয়াম চুডমাৰছন। তাৰপিছত 1913 চনত বিভিন্ন বিষয়ত যেনে ইংলিছ, মেথামেটিক্স, কেমেষ্ট্ৰি, হিষ্ট্ৰী, সংস্কৃত আৰু ফিলচফিত অনাৰ্ছৰ ব্যৱস্থা কৰা হ'ল আৰু একে বছৰতে ইংলিছত MA ব্যৱস্থাও কৰা হ'ল। 1922 চনৰ পৰা কলেজে দ্য কটনিয়ান নামেৰে এখন আলোচনীও পাব্লিছ কৰা আৰম্ভ কৰিলে। আলোচনীখন বছৰত 3বাৰকৈ পাব্লিছ কৰা হৈছিল। তাৰপিছত 1927 চনত প্ৰথমগৰাকী ছাত্ৰীয়ে অৰ্থাৎ ফিমেল ষ্টুডেণ্টে কটন কলেজত এডমিশ্যন ল'লে আৰু 1933 চনলৈকে কটন কলেজত প্ৰায় 30 গৰাকী ফিমেল ষ্টুডেণ্টে শিক্ষা গ্ৰহণ কৰি আছিল। কলেজত প্ৰথমতে ছাত্ৰী নিবাসৰ ব্যৱস্থা নাছিল কাৰণে সেই সময়ত ছাত্ৰীবাৰীত যি আমেৰিকান বেপ্টিষ্ট মিছন আছিল তাৰে ছাত্ৰী নিবাসত ছোৱালীসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছিল। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু নিশ্চয় কিবা নতুন কথা জানিবলৈ পালে। যদি গাইজ আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে আৰু এনেকুৱা ভিডিঅ' পুনৰ চাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেল নলেজ নলবাৰীটো ছাবস্ক্ৰাইব কৰিব। তে ফ্ৰেণ্ডছ, আজিলৈ এৰো। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।